হেল্ল' ছাবস্ক্ৰাইবাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোক? নিশ্চয় ভালেই আছে ছেকেণ্ড। পুনৰ এটি ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ, সকলোৱে চাব বুলি আশা কৰিলোঁ। আজি দাদা ভাইটিহঁতৰ লগত কলৈনো যাওঁ চাওকচোন আপোনালোকে শেষলৈকে। আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো আপোনালোকৰ কেনে লাগিল। কৃষ্ণ, দিনটো সকলোৰে শুভ হওক। চাওদাং পথাৰৰ বৰনামঘৰ। বহুত দিনৰ পৰা আশা আছিল কাছমাৰীত থকা ৰজানগৰলৈ আহিবলৈ। এয়া মোৰ বাবে সম্ভৱ হৈছে কেৱল দাদা দুজনৰ সহায়ত। আপোনালোকেও ভিডিঅ'টোৰ জৰিয়তে চাওকচোন জেগাডোখৰ কেনেকুৱা পায়। কিবা আনিছে ঘৰৰ পৰাই খাবৰ কাৰণে পাতলীয়া আহাৰ লৈ আহিছিলোঁ। এনেকৈ সকলোৱে বহি লৈছে খাবৰ কাৰণে। ইয়ালৈ আহিলে আপোনালোকেও খাবৰ কাৰণে লৈ আহিব বস্তু। খাই হ'লে প্লিজ জেগাডোখৰ লেতেৰা কৰি থৈ নাযাব। আপোনালোকক খোৱা বস্তুবিলাক চাফা কৰি পেলানি বাহিৰত ডাষ্টবিন এটা আছে তাত পেলাই থৈ যাব। পেলাবৰ কাৰণে লৈ গৈছে। এয়া আমি লেতেৰা কৰা বস্তু। ইমান ধুনীয়া জেগাডোখৰ
যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ।